कैसा लग रहा था बेटा, लेकिन मैं तो तुम्हारे बिना अधूरा हूँ। दो बात तो बोल दो, मेरे लिए नहीं, जनता के लिए, मेरे मिशन के लिए। प्रथमते झारखंड गोटेই দাদা টিম লৈ আহিছে টংলালৈ। এটা হাত চাপৰি লাগে সকলোৰে। আৰু মই অলপ দেৰি শুলোঁ, তিনিদিন ধৰি ঘূৰি আছোঁ চব। আৰু টংলাবাসী ৰাইজক বহুত বহুত ধন্যবাদ। সকলোৰে সহযোগত কলাগুৰু ফেষ্টিভেল হৈছে ইয়াত। আমি অকলে একো কৰিব নোৱাৰোঁ। আৰু এটা বস্তু প্ৰমাণ কৰিলে যে এটা ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয়, যিটো টংলাত সম্ভৱ হৈছে। আৰু আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আপোনালোকৰ সহযোগ থাকিব লাগিব। কাইলৈও আছে আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান। সকলোকে পুনৰ আহ্বান জনাইছোঁ, সকলো থাকিব। আৰু দাদাক বিশেষকৈ ধন্যবাদ জনাইছোঁ, তেখেত ইমান